নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত কাৰেণ্ট এফেয়াৰৰ 2 নম্বৰ সিৰিজটো লৈ আহিছো আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকৈ সহায়কজনক হ'ব সো পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 কোনজন খেলুৱৈয়ে ৱৰ্ল্ড ৰেপিড এণ্ড ৱৰ্ল্ড ব্লিটজ দুয়োটা দবা খিতাপ লাভ কৰিছিল অপচন এ আৰ প্ৰগানন্দ অপচন বি Magnus Carlsen, option C, Conrad Hampe, option D, Harika Drunvale. ইয়াৰ শুদ্ধ উত্তৰ হ'ব option B, Magnus Carlsen. Question number 2, 2023 চনত শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 2 বছৰৰ বাবে কিমানজন নতুন সদস্য সংযোজন কৰা হৈছে Option A 3 জন Option B 4 জন Option C 5 Option D 7 জন ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option C 5 জন Question number 3 শেহতীয়াকৈ কোনখন দেশত ইতিহাসত প্ৰথমবাৰৰ বাবে ট্ৰান্সজেন্ডাৰ পাৰ্সনক মৃত্যুদণ্ড দিয়া হৈছে Option A UAE Option B America Option C Saudi Arab Option D Afghanistan ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option B America Question number 4 কোনখন ৰাজ্যই কালচা বান্দৰী নালা প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে Option A Kerala Option B কৰ্ণাটক Option C পশ্চিম বংগ Option D বিহাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option B কৰ্ণাটক Question number 5 কোনখন ৰাজ্যই মুখ্যমন্ত্ৰীৰ আৱাসিক ভূমি অধিকাৰ আঁচনি চিফ মিনিষ্টাৰ ৰেচিডেন্টেল এণ্ড লেণ্ড ৰাইটছ স্কিম আৰম্ভ কৰিছিল Option A গুজৰাট Option B মধ্যপ্ৰদেশ Option C অসম Option D উৰিষ্যা ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option B মধ্যপ্ৰদেশ Question number 6 কোনখন ৰাজ্যত বিশ্বৰ প্ৰথমটো পাম পাতৰ পাণ্ডুলিপি সংগ্ৰহালয় আছে Option A কৰ্ণাটক Option B কেৰালা Option C তামিলনাডু Option D উৰিষ্যা ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option B কেৰালা Question number 7 ভাৰতত স্পেচ টেক ষ্টাৰ্টআপছ সক প্ৰচাৰৰ বাবে ইছৰোৱে কোনটো কোম্পানীৰে মিত্ৰতা কৰিছে Option A Tesla Option B Microsoft Option C Google Option D Apple ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option B Microsoft Question number 8 কোনখন ৰাজ্যে উদ্যোগীসকলে WhatsApp এপ ব্যৱহাৰ কৰি অভিযোগ দাখিল কৰাৰ সুবিধা আৰম্ভ কৰিলে Option A তেলেংগানা Option B কেৰালা Option C উৰিষ্যা Option D পশ্চিম বংগ ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option B কেৰালা Question number 9 কেভিন মেককাৰ্থি কোনখন দেশৰ হাউস স্পিকাৰ হিচাপে নিৰ্বাচিত হৈছে Option A ব্ৰিটেইন Option B আমেৰিকা Option C জাৰ্মানী Option D ৰাছিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option B আমেৰিকা Question number 10 ভাৰতৰ কোনখন চুবুৰীয়া দেশে ইউক্ৰেইনলৈ 159টাতকৈ অধিক কণ্টেইনাৰ গোলা বাৰুদ প্ৰেৰণ কৰিবলৈ সাজু হৈছে Option A আফগানিস্তান Option B পাকিস্তান Option C চীন Option D বাংলাদেশ ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option B পাকিস্তান Question number 11 2022 চনৰ শীৰ্ষ প্ৰদৰ্শনকাৰী বিশ্ব বিমানবন্দৰৰ চিৰিয়াম তালিকাত ভাৰতৰ কোনটো বিমানবন্দৰে দ্বিতীয় স্থান লাভ কৰিছে Option A নতুন দিল্লী Option B বেংগালুৰু
অপশন সি মুম্বাই অপশন ডি চেন্নাই ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি বেংগালুৰু Question number 12 বিৰছা মুণ্ডা হকি ষ্টেডিয়াম কোনখন ৰাজ্যত অৱস্থিত অপশন এ গুজৰাট অপশন বি উৰিষ্যা অপশন সি ঝাৰখণ্ড অপশন ডি বিহাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি উৰিষ্যা Question number 13 ভাৰতৰ কোনখন চহৰত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ ইন্টাৰনেশ্যনেল কাইট ফেষ্টিভেল 2023 আয়োজন কৰা হৈছে অপশন এ পুনে অপশন বি জয়সলমেৰ অপশন সি কলকাতা অপশন ডি আহমেদাবাদ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি আহমেদাবাদ Question number 14 কোনটো সংস্থাই খাদ্য মূল্য সূচকাংক FFPI প্ৰকাশ কৰে অপশন এ ইউনিসেফ অপশন বি FAO অপশন সি IMF অপশন ডি বিশ্ব বেংক ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি FMA Question number 15 সামৰিক টেটু আৰু জনজাতীয় নৃত্য মহোৎসৱ আদিৰ জৰিয়া পৰাক্ৰমকা আয়োজন কোনখন চহৰত কৰা হৈছে অপশন এ ৰাঁচী অপশন বি ৰায়পুৰ অপশন সি নতুন দিল্লী অপশন ডি পাটনা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি নতুন দিল্লী Question number 16 বাতৰিত দেখা পোৱা সূৰ্যকুমাৰ যাদৱ কোনখন খেলৰ লগত জড়িত অপশন এ দবা অপশন বি ক্ৰিকেট অপশন সি বেডমিণ্টন অপশন ডি টেনিছ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ক্ৰিকেট Question number 17 ভাৰতৰ কোনখন ৰাজ্যখনৰ বাসস্থানত থকা মহিলাসকলক 30% অনুভূমিক সংৰক্ষণৰ ব্যৱস্থা কৰা বিধেয়কখন গৃহীত কৰিলে অপশন এ কেৰালা অপশন বি উত্তৰাখণ্ড অপশন সি ঝাৰখণ্ড অপশন ডি মধ্যপ্ৰদেশ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি উত্তৰাখণ্ড Question number 18 ইউনিসেফৰ মতে কোনখন দেশত 5 বছৰৰ তলত শিশুৰ মৃত্যুৰ হাৰ 75%তকৈ অধিক হ্ৰাস পাইছে অপশন এ ভাৰত অপশন বি বাংলাদেশ অপশন সি ইণ্ডোনেছিয়া অপশন ডি থাইলেণ্ড ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি বাংলাদেশ Question number 19 চেৰচেৰা কোনখন ৰাজ্যত পালন কৰা পৰম্পৰাগত উৎসৱ অপশন এ বিহাৰ অপশন বি ছত্তীশগড় অপশন সি উৰিষ্যা অপশন ডি ঝাৰখণ্ড ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ছত্তীশগড় Question number 20 55 জন লোকৰ প্ৰাণ হেৰুৱাই কোনখন দেশে ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ অন্ত ঘোষণা কৰিছিল অপশন এ দক্ষিণ আফ্ৰিকা অপশন বি ইজিপ্ট অপশন সি উগাণ্ডা অপশন ডি দক্ষিণ সুদান ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি উগাণ্ডা আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ